হেল্ল' ফ্ৰেণ্ডছ, কাৰেণ্ট এফেয়াৰ্ছ অসমৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আমি আজি আলোচনা কৰিম ৰাকেশ ঝুনঝুনৱালা কোন হয়, তেওঁৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি কেনেকৈ ষ্টক মাৰ্কেটখনত তেওঁ দপদপাই আছিল, সকলোবোৰ কথা আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানো আহক ৰাকেশ ঝুনঝুনৱালা কোন হয়। ৰাকেশ ঝুনঝুনৱালা আছিল এজন ব্যৱসায়ী আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট। ফৰ্বছৰ ধনী তালিকা অনুসৰি ঝুনঝুনৱালা হৈছে দেশৰ 36তম ধনী ব্যক্তি। তেওঁ হাংগামা মিডিয়া আৰু এপটেকৰ অধ্যক্ষ আৰু ভাইচৰয় হোটেল, কনকৰ্ড বায়'টেক, প্ৰভোক ইণ্ডিয়া আৰু জিঅ'জিত ফাইনেন্সিয়েল ছাৰ্ভিচৰ দৰে প্ৰতিষ্ঠানৰ পৰিচালক মণ্ডলীত আছিল। মিডাছ টাচ থকা বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালাৰ মৃত্যু হয় 14 আগষ্ট 2022 চনত। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 62 বছৰ। এতিয়া জানো আহক ৰাকেশ ঝুনঝুনৱালা কেনেকৈ দালাল ষ্ট্ৰীট মোগল হৈ পৰিছিল। ঝুনঝুনৱালাই কলেজত থাকোঁতে শ্বেয়াৰ বজাৰৰ সৈতে দামিং আৰম্ভ কৰিছিল। তেওঁ ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্ট অৱ ইণ্ডিয়াত নামভৰ্তি কৰে, কিন্তু ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ দালাল পথত মূৰ ঘূৰাৰ সিদ্ধান্ত লয়। 1985 চনত ঝুনঝুনৱালাই মূলধন হিচাপে 5,000 টকা বিনিয়োগ কৰিছিল। ছেপ্টেম্বৰ 2018 লৈকে সেই মূলধন 11 কোটি টকালৈ বৃদ্ধি পাইছিল। দেউতাকৰ কথা শুনি ঝুনঝুনৱালাৰ শ্বেয়াৰ বজাৰৰ প্ৰতি আগ্ৰহ বিকশিত হৈছিল আৰু তেওঁ বন্ধুবৰ্গৰ সৈতে আলোচনা কৰিছিল। তেওঁ দেউতাকৰ উদ্ধৃতি দি ঝুনঝুনৱালাই কৈছিল যে তেওঁৰ দেউতাকে তেওঁক নিয়মীয়াকৈ বাতৰি কাকত পঢ়িবলৈ কৈছিল, কিয়নো এই বাতৰিটোৱেই শ্বেয়াৰ বজাৰক উঠানমা কৰিছিল। যদিও তেওঁৰ দেউতাকে তেওঁক শ্বেয়াৰ বজাৰৰ সৈতে জড়িত হ'বলৈ অনুমতি দিছিল, তেওঁক আৰ্থিক সাহায্য দিবলৈ অস্বীকাৰ কৰিছিল আৰু বন্ধুবৰ্গক টকা বিচাৰিবলৈ নিষেধ কৰিছিল। কিন্তু ঝুনঝুনৱালা আৰম্ভণিৰ পৰাই বিপদাশংক গ্ৰহণকাৰী আছিল। তেওঁ তেওঁৰ ভায়েকৰ গ্ৰাহকৰ পৰা টকা ধাৰ লৈছিল আৰু বেংকৰ ফিক্সড ডিপজিটৰ তুলনাত অধিক ৰিটাৰ্ণৰ সৈতে মূলধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ 1986 চনত প্ৰথম ডাঙৰ লাভ উপাৰ্জন কৰিছিল, যেতিয়া তেওঁ টাটা টিৰ 5,000 শ্বেয়াৰ 43 টকাত ক্ৰয় কৰিছিল আৰু 3 মাহৰ ভিতৰত ষ্টকটো 143 টকালৈ বৃদ্ধি পাইছিল। তেওঁ 3 গুণতকৈ অধিক লাভ অৰ্জন কৰিছিল। 3 বছৰত তেওঁ 20ৰ পৰা 25 লাখ টকা উপাৰ্জন কৰিছিল। বিগত বছৰবোৰত ঝুনঝুনৱালাই টাইচান, ক্ৰিচিল, চেচাগুৱা, প্ৰোজ ইণ্ডাষ্ট্ৰিজ, অৰবিন্দ ফাৰ্মা আৰু NCCত সফলতাৰে বিনিয়োগ কৰিছিল। 2004 চনৰ বিশ্বব্যাপী মন্দাৱস্থাৰ পিছত তেওঁ ষ্টকৰ মূল্য 30% হ্ৰাস পাইছিল, কিন্তু অৱশেষত তেওঁ 2012 চনৰ ভিতৰত লোকচানৰ পৰা পুনৰুদ্ধাৰ কৰিছিল। এতিয়া আমি আলোচনা কৰোঁ আহক ঝুনঝুনৱালাৰ ব্যক্তিগত জীৱন আৰু শিক্ষাৰ বিষয়ে। ঝুনঝুনৱালাৰ জন্ম হৈছিল 1960 চনৰ 5 জুলাইত। তেওঁ মুম্বাইত ডাঙৰ দীঘল হৈছিল, য'ত তেওঁৰ দেউতাক এজন আয়কৰ বিষয়া আছিল। 1985 চনত চিডেনহাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্ট অৱ ইণ্ডিয়াত নামভৰ্তি কৰে। তেওঁ ৰেখা ঝুনঝুনৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যি এজন শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীও আছিল। এতিয়া আমি চাওঁ আহক ঝুনঝুনৱালাৰ বিনিয়োগৰ বিষয়ে। ঝুনঝুনৱালাই ৰেয়াৰ এণ্টাৰপ্ৰাইজেছ নামৰ এটা ব্যক্তিগত মালিকাধীন ষ্টক ট্ৰেডিং ফাৰ্ম এটা চলায়। তেওঁ টাইটান, ক্ৰিচিল, অৰবিন্দ ফাৰ্মা, প্ৰোজ ইণ্ডাষ্ট্ৰিজ, NCC, এপটেক লিমিটেড, আয়ন এক্সচেঞ্জ, MCX, ফৰ্টিছ হেল্থকেয়াৰ, লুপিন, VIP ইণ্ডাষ্ট্ৰিজ, জিঅ'জিত ফাইনেন্সিয়েল ছাৰ্ভিচেছ, ৰেলিছ ইণ্ডিয়া, জুবিলেণ্ট লাইফ লাইচেন্স আদিত বিনিয়োগ কৰিছে। ৰাকেশ ঝুনঝুনৱালাৰ মুঠ মূল্য। ঝুনঝুনৱালা হৈছে ভাৰতৰ 36তম ধনী ব্যক্তি, যাৰ মুঠ সম্পত্তি হৈছে $5.8 বিলিয়ন। এতিয়া আমি জানো আহক ঝুনঝুনৱালাৰ পৰোপকাৰৰ বিষয়ে। তেওঁ জনহিতকৰ দপ্তৰৰ ভিতৰত আছে পুষ্টি আৰু শিক্ষা। 2020 চনৰ ভিতৰত ঝুনঝুনৱালাই তেওঁৰ সম্পত্তিৰ 25% দাতব্য প্ৰতিষ্ঠাপক দিয়াৰ পৰিকল্পনা কৰিছে। তেওঁ কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে আশ্ৰয়স্থল পৰিচালনা কৰা ছেইণ্ট জুড আগষ্টিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন আৰু অৰ্পণলৈ অৱদান আগবঢ়ায়, যি হৈছে যৌন শোষণৰ ওপৰত শিশুসকলৰ মাজত সজাগতা সৃষ্টি কৰাত সহায় কৰা এক সত্তা। তেওঁ অশোক বিশ্ববিদ্যালয়, ফ্ৰেণ্ডছ অৱ ট্ৰাইবেল ছ'চাইটি আৰু অলিম্পিক গ'ল্ড কোৱাষ্টেকো সমৰ্থন কৰে। তেওঁ নবী মুম্বাইত এখন চকু চিকিৎসালয় নিৰ্মাণৰ প্ৰক্ৰিয়াত আছে, যি বিনামূলীয়াকৈ 15,000 চকুৰ অস্ত্ৰোপচাৰ কৰিব। এইখিনিয়ে আছিল আজিৰ টপিকটোৰ মূল বিষয়বস্তু, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত।